আজি ইমান গৰম দিছে। আজি গাটো ধুবাই লাগব যেন পাইছোঁ। 6 দিনমান হ'ল গায়ে ধোৱা নাই। গাটো গোন্ধাইছেও আজি, ধুবাই লাগব যেন পাইছোঁ। ৰমেন, অকলে অকলে কি বকি আছা তই? নাহে, আজি বহুত গৰম দিছে তাকে কৈ আছোঁ। তই ক'ত যাব আহিছা? বজাৰ কৰিব আহিছোঁ ৰ। আজি বহুত গৰম নহয়, মাছে টেঙা খাব লাগব ৰ। অলপ মাছ আৰু টেঙা লৈ আহোঁ। ৰমেন, মই আহি থাকোঁতে নহয় খগেন আৰু জয়ন্তীৰ ইমান কাজিয়া লাগি আছে। কিহৰ কাৰণে তই জানা নেকি? মই আৰু কেনেকৈ জানিম সিহঁতৰ কাজিয়া লাগছে? মই শুনা পাইছোঁ তোৰ আৰু জয়ন্তীৰ মাজত বোলে কিবা চলি আছে। কি ফাল্টু কথা ক'ব আহিছা তই গৰমখনত? ফাল্টু কথা কৈ নাথাকিবি। দে হ'ব দে, মই শুনা পাইছিলোঁ কেনে ক'লো তোক। দে বেয়া নাপাবি। দে মই যাওঁ দে বজাৰ কৰিব। হাহা হুহু। গৰমৰ দিনত গা ধোৱা মজাই বেলেগ। হুহু। গৰমৰ দিনত গা ধুই বহুত ভাল লাগে দেই, কিন্তু আজিৰ পৰা সদায় ধুব লাগিব। গাটো ধুই ভাল লাগিল, এতিয়া মৰমী হাতেৰে একাপ চাহ খাই আৰু ভাল লাগিব। দে হ'ল দে, গা ধোৱা চাহ একাপ খাওঁ যায়। মৰমী শুনিছানে? মৰমী শুনিছানে নাই? কি হৈছে বুঢ়া সগুন, কেনেকৈ চিঞৰি আছা? বাপৰে বাবা, আজি দেখোন বহুত টেম্পাৰত আছে দেখোন, কিয় বা? জান, কি হৈছে তোমাৰ? কিয় ইমান খঙত আছা? খং নকৰিম, তাতে পাকঘৰত এই গৰমখনত জুতি লগাই লগাই বনাই খুৱাব লাগে। কিমানবাৰ কৈছোঁ এজনী কাম কৰা মানুহ আনি দে। হৰেণক চাকি যাচোন, ঘৈণীয়েকক কিমান মৰম কৰে, কাম কৰা মানুহ ৰাখি দিছে। ভাল পাই থাকোঁতে কিমান ডাইলগ মাৰিছিলি, তোমাক কষ্ট কৰিবই নিদিওঁ, কাম কৰিবই নিদিওঁ। তোমাক মই বহুত মৰম কৰিম, কষ্ট কৰিবই নিদিওঁ, চব কাম ময়ে কৰিম। ডাইলগ তাৰ। জান, ইমান খং নকৰিবি, যা একাপ চাহ আনি দিচোন, চাহ খাব মন গৈছে। বাল্টি ভৰাই তোক চাহ দি আছোঁ ৰ। আৰু কাক শুনে আছিলি এনেকৈ চিঞৰি কিনে? মই কি চাহ বনাই নিদিওঁ নেকি? আৰে জান, কথাবিলাক চিধাকৈ ক'ব নোৱাৰা নেকি? ইমান তেৰাতেৰিকৈ কিয় কৈ আছা? হ'ব আৰু নকবি, মই নাজানো চিধাকৈ কথা ক'ব। মোৰ মুখখানে তেৰা, এইটোৱে ক'ব খুজিছা ন? হে ভগৱান। ভগৱানকে খোজ একাপ চাহ। মই গা ধুব যাওঁ। আৰু শুন, মই মূৰত চেম্পু লগাম, বাথৰুমৰ পৰা আহোঁতে দেৰি হ'ব। চলিকেইটাক স্কুলৰ পৰা লৈ আহিবি। মোৰ অকলে নহয়, তোৰতো হয়। আৰে এইবিলাক কিয় কৈ আছা তুমি? মই কি মিছা কথা কৈ আছোঁ নেকি? মই কি যৌতুকত লৈ আহিছিলোঁ নেকি? আৰে মইনো কি কৈছোঁ তোমাক, ইমান তেৰাতেৰিকৈ কৈ আছা? আৰে মই ভোলা বাবাটো কথা ক'বই নাজানে। মইতো মনে মনে আছিলোঁ পাকঘৰত, চিঞৰি আছিল কোনে? আৰে মইতো খালি একাপ চাহহে খুজিছিলোঁ। চাহ খুজিছিলে নে মোক কলা বুলি ভাবিছিলি? কলা তাৰমানে? আৰে শুনিছানে? এনেকৈ কোনে চিঞৰি আছিল? ইয়াৰ কাৰণ কি? মই কলা তাৰমানে, মই কাণেৰে নুশুনো। আৰে কথাবিলাক অলপ ভালকৈ কোৱা না। হয় নেকি? পাহৰি গৈছা নেকি? কি পাহৰিছোঁ কি পাহৰিছোঁ? আৰে মোক কথাটো সম্পূৰ্ণকৈ ক'ব দিয়া। মই কৈ আছোঁ যে মই তোমাৰ স্বামী হয়। হয় নেকি? মই গমেই নাপাওঁ, কোৱাৰ বাবে আপোনাক ধন্যবাদ। নালাগে তোমাৰ চাহ, নাখাওঁ মই। বককৈ বকি আছা তেতিয়াৰ পৰা, মুখখন অলপ বন্ধ কৰা।